Hello everyone, welcome back to my channel. আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছো ৰহদৈ ভূত জলকীয়া আৰু ঔটেঙাৰ খুবেই এটা টেষ্টি আচাৰ। এই টেঙা মিঠা জ্বলা আচাৰৰ সোৱাদ এবাৰ পালে কোনেও পাহৰিবই নোৱাৰিব। তেন্তে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমে মই ঔটেঙাখিনি ডাঙৰ ডাঙৰকৈ কাটি ল'লোঁ আৰু তাৰ পিছত মই সৰু সৰুকৈ এইখিনি আকৌ কাটি ল'ম। এতিয়া মই সৰু সৰু টুকুৰাকৈ এইখিনি কাটি ল'ম। আপোনালোকে চাই যাওক মই কোনটো জোখত কাটো, খুব বেছি সৰু নকৰোঁ আৰু খুব বেছি ডাঙৰো নকৰোঁ। মই এনেকৈ দীঘলীয়াকৈ অকণমান কাটি ল'ম। মোৰ গোটেইখিনি কাটি হৈ গ'ল। এতিয়া মই কুকাৰ এটা লৈছোঁ আৰু এই গোটেইখিনি ঔটেঙাৰ টুকুৰা মই কুকাৰটোত দি দিছোঁ। মই ঔটেঙাখিনি অকণমান সিজাই ল'ম, সেইকাৰণে মই ঔটেঙাখিনি কুকাৰত লৈ লৈছোঁ। এইখিনিত মই যোগ কৰি দিম অকণমান পানী, খুব বেছি পানীও নিদিওঁ। লগতে দিম অকণমান নিমখ আৰু অকণমান হালধি দি মই এই গোটেইখিনি সিজাই ল'ম 2টা চিটি অহালৈকে। আৰু এইখিনি সময়তে মই ৰহদৈখিনি ধুই ল'লোঁ আৰু এই চালনীখনৰ ওপৰত এখন পেপাৰ দি লৈছোঁ। ইয়াৰ ওপৰত ৰহদৈখিনি কাটি মই ৰহদৈখিনি কেনেকৈ কাটিছোঁ চাওক। মই ৰহদৈখিনি অকণমান ডাঠকৈ কাটিছোঁ, কাৰণ যেতিয়া মই এইখিনি ৰ'দত শুকুৱাম এইখিনি শুকাই সৰু হৈয়ে পৰিব। এতিয়া মই ইয়াৰ পৰা গুটিখিনি উলিয়াই ল'ম। যিমান পাৰোঁ সিমানখিনি উলিয়াই ল'ম। চব উলিওৱাটো এনেও সম্ভৱ নহয়, কিন্তু যিমানখিনি পাৰোঁ সিমানখিনি গুটি ইয়াৰ পৰা এৰুৱাই ল'ম। আৰু এইদৰে মই গোটেইখিনি ৰহদৈ কাটি ল'ম। মই গোটেইখিনি ৰহদৈ কাটি ল'লোঁ আৰু এতিয়া ইয়াৰ ওপৰত মই কাটি দিম ভূত জলকীয়া। ভূত জলকীয়া কাটোতে অকণমান সাৱধান হৈ কাটিছোঁ, কাৰণ অকণমানো যদি হাতত লাগে খুবেই বেছি পুৰে। ভূত জলকীয়া দিলে আচাৰৰ সোৱাদৰ লগত গোন্ধটোৱে বেলেগ হৈ পৰে। মই খুবেই বেছি ভাল পাওঁ ভূত জলকীয়া দি আচাৰ খাই। আৰু আপোনালোকে যদি জলকীয়া বেছিকৈ নাখায় তেন্তে এই ষ্টেপটো স্কিপ কৰিব পাৰে। মোৰ এইখিনি কাটি প্ৰায় হ'লেই আৰু আনফালে কুকাৰে 2টা চিটি দিলে। আৰু এয়া চাওক, মই কুকাৰটো খুলি দেখুৱাইছোঁ, এইখিনি সিজিলে। আৰু মই এতিয়া এখন চালনীৰ সহায়ত এইখিনি পানীৰ পৰা টুকি ল'ম। ভালকৈ জোকাৰি দিছোঁ যাতে এক্সট্ৰা পানীখিনি কমি যায়, আৰু এইখিনিও মই চালনীখনৰ ওপৰতে মেলি দিছোঁ। একেধৰণে মই গোটেইখিনি পানীৰ পৰা টুকি লৈ চালনীখনতে মেলি দিম। এতিয়া মই গোটেইখিনিৰ ওপৰতে আকৌ অকণমান নিমখ ছটিয়াই ভালকৈ মিক্স কৰি দিম। মই ঔটেঙাখিনি সিজাওঁতেও অকণমান নিমখ দিছিলোঁ, কিন্তু খুবেই কম পৰিমাণত দিছিলোঁ। আৰু এতিয়াও মই খুব বেছি নিমখ দিয়া নাই, যাতে ৰহদৈ আৰু জলকীয়াখিনিত অকণমান নিমখ লাগি যায়, সেইবাবেহে আকৌ অকণমান নিমখ দি এইখিনি ভালকৈ মিক্স কৰি দিছোঁ। এইখিনি মিক্স কৰা হৈ গ'ল আৰু মই এয়া ৰ'দত দি দিছোঁ। মই চাদৰ ওপৰৰ ৰ'দত এইখিনি ভালকৈ শুকুৱাই ল'ম। এটা ৰ'দেই যথেষ্ট হয়, যদিহে ৰ'দটো টান হয় আৰু এইখিনি ধুনীয়াকৈ শুকাই যাব। আৰু এয়া চাওক, মই পিছদিনাখন দেখুৱাইছোঁ, এইখিনি ধুনীয়াকৈ শুকাই গ'ল। আৰু এতিয়া এইখিনি আমি তললৈ লৈ যাওঁ।
এইখিনি মই টেবুলতে থৈ আনফালে মছলাখিনি ৰেডি কৰোঁগৈ। মই কেৰাহীখন গৰম হ'বলৈ দিছিলোঁ আৰু তাত অকণমান ৰঙা জলকীয়া দি দিছোঁ। এইখিনি প্ৰায় ধুনীয়া এটা গোন্ধ অহালৈকে মই শুকানে অকণমান ৰ'ষ্ট কৰি ল'ম আৰু এইখিনি প্ৰায় হৈয়ে গৈছে। মই এতিয়া মিক্সিৰ বল এটা লৈছোঁ আৰু এইখিনি মিক্সিৰ বলটোলৈ ট্ৰান্সফাৰ কৰি দিম। এইবাৰ সেই একেখন কেৰাহীতে মই দিছোঁ অকণমান পাঁচফোৰণ, লগতে দিছোঁ অকণমান চফ আৰু এই পৰিমাণখিনি আপোনালোকৰ আচাৰৰ পৰিমাণ কিমান সেইটোৰ লগত মিলাই লওক। এইখিনিৰ পৰা ধুনীয়া এটা গোন্ধ অহালৈকে মই ভাজি ল'ম আৰু এই আচাৰটোত খুব বেছি মছলাও নালাগে, সেইকাৰণে মই অকণমান পৰিমাণটো কমকৈ লৈছোঁ আৰু এইখিনিও মই মিক্সিৰ বলটোত লৈ এতিয়া গুড়ি কৰি ল'ম। এইখিনি মই গুড়ি কৰি লওঁ আৰু এয়া চাওক গুড়ি কৰি ল'লোঁ। খুব বেছি মিহিকৈও গুড়ি কৰিব নালাগে। এইবাৰ মই আচাৰৰ কাৰণে তেল গৰম কৰোঁ আৰু তেল প্ৰথম মই একদম হাই ফ্লেমত দি গৰম কৰি ল'ম আৰু পিছত আচাৰখিনি দিয়াৰ আগত ফ্লেমটো কম কৰি ল'লোঁ। এতিয়া মই শুকুৱাই থোৱা ৰহদৈ, ঔটেঙা আৰু ইয়াত জলকীয়াখিনি দি দিছোঁ আৰু ফ্লেমটো একেবাৰে ল' কৰি ৰাখিছোঁ। এই আচাৰটো বনাওঁতে খুব বেছি তেল আৰু মছলা নালাগে, সেইবাবে মই পৰিমাণটো অলপ কমকৈ লৈছোঁ আৰু এতিয়া মই এইখিনি খুব ভালকৈ মিক্স কৰি দিম। ইয়াত এতিয়া গুড়ি কৰি থোৱা মছলাখিনি দি দিম, লগতে দিম অকণমান গুড়। এই আচাৰটো জ্বলা মিঠা টেঙা হয় কাৰণে বেছি ভাল লাগে। এতিয়া ভালকৈ মিক্স কৰি দিম। গুড়খিনি দিয়াৰ লগে লগে এই আচাৰটোৰ টেষ্ট পূৰা বেলেঞ্চ হৈ যায় আৰু গুড়খিনি মই খুব বেছি পৰিমাণেও দিয়া নাই, মই অকণমান দিছোঁ যাতে আচাৰটো পূৰা মুখত পৰাৰ লগে লগে তাত গোটেইকেইটা টেষ্টেই পাওঁ, টেঙা, মিঠা, জ্বলা। আৰু এইখিনি সময়তে ইয়াত যোগ কৰি দিম অকণমান নিমখ। মন কৰিব আমি আগতেও নিমখ দি থৈছিলোঁ। আচাৰত অকণমান নিমখৰ পৰিমাণটো বেছি হয়েই, তথাপিও মই আগতে যিমানবাৰ নিমখ দিছিলোঁ সেইবাৰ এইটো মনত ৰাখিয়ে নিমখ দিছোঁ যে আমি শেষত আকৌ অকণমান নিমখ দিম, সেইকাৰণে পৰিমাণটো কমাই দিছিলোঁ। আৰু এতিয়া মই এইখিনি ভালকৈ মিক্স কৰি দিম। ফ্লেমটো মই লৈ কৰি ৰাখিছোঁ আৰু আমাৰ ঔটেঙা, ৰহদৈ আৰু ভোট জলকীয়াৰ আচাৰ ৰেডি হৈ গ'ল। মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ আৰু এইখিনি দেখি খাওঁ লাগিছে নাই বাৰু? দুদিনমান ভালকৈ ৰ'দত দিয়াৰ পিছত এইখিনিৰ যে টেষ্টটো কেনেকুৱা ধুনীয়া হ'ব। মই আচাৰ কেতিয়াও লগে লগে নাখাওঁ, দুদিনমান খুব কাঢ়া ৰ'দত দিয়াৰ পিছত ইয়াৰ টেষ্টটো খুব বেছি ভাল লাগে। আৰু আপোনালোকে ইয়াত অকণমান ভিনেগাৰো যোগ কৰিব পাৰে যাতে এইখিনি বেছিদিন ভাল হৈ থাকে। আমি যিহেতু খুব বেছি ৰ'দত দি থাকোঁ সেইকাৰণে মই ভিনেগাৰ ইয়াত যোগ কৰা নাই। আৰু আজিৰ ৰেচিপিটো চাই কেনে পালে মোক কমেণ্ট যোগে জনাবলৈ নাপাহৰিব। যদি ভাল পালে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চালে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।